वेलकम मैं साइफुल इस्लाम तुम्हारे चाই আছা স্টাডি ম্যাথমেটিক্স ইয়ার আগৰ ভিডিওত আমি ৰেখাৰোপণৰ ইন্ট্ৰোডাকশন খিনি কৰিছিলো সদস্যত 6.1 আৰু 6.2 কৰিছিলো আজি বডি 6.1 কৰিম বডি 6.1 হৈছে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপৰীত শীৰ্ষক কোণবিলাক সমান ইয়াত আছে AB আৰু CD ৰেখা দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে AB আৰু CD ৰেখা দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে তেনে বিপৰীত কোণবিলাকক কোৱা হ'ব যিবিলাক বিপৰীত ফালে আছে যেনেকুৱা AOD এটো কোণ আৰু COB এই দুটো কোণ বিপৰীত ফালে আছে এটা ওপৰ ফালে আছে এটা তল ফালে আছে গতিকে এই দুটা কি বিপৰীত কোণ আৰু এনেকে কোণ AOC আৰু কোণ BOD এই দুটা কি বিপৰীত কোণ বিশেষত্র চিত্ৰত AB আৰু CD ৰেখা দুটালে পৰস্পৰে O বিন্দুত কটাকটি কৰিছে আৰু এংগেল AOC আৰু এংগেল BOD এই দুটা বিপৰীত কোণ তেনেকে এংগেল AOD আৰু এংগেল COB বিপৰীত কোণ আমি লিখিছো AB আৰু CD ৰেখা দুটালে পৰস্পৰে O বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে एंगल AOC समान एंगल BOD और 2 नंबर एंगल AOD इक्वल एंगल BOC प्रमाण AB रेखार ओपरत OD रश्मि থিয় হৈ আছে এটাকে কি হবো আমি বলেছিলো एंगल AOD प्लस एंगल BOD इक्वल 180 डिग्री एक नंबर এতিয়া CD ৰেখাৰ ওপৰত OA রশ্মি থিয় হয়েছে এদিকে কি হবে एंगल COA प्लस एंगल AOD इक्वल टू 180 डिग्री এটা নাম্বার 2 ইকুয়েশন এতে ইকুয়েশন 1 আর ইকুয়েশন 2 কি আছে স্যার ইকুয়েশন 1 राइट साइड কি আছে 180 ডিগ্রি আছে আর ইকুয়েশন 2 রাইট সাইড কি আছে 180 ডিগ্রি আছে তো ইফালে 180 ডিগ্রি এটো রাইট সাইড থেকে 180 ডিগ্রি গতিকে লেফট সাইড থেকে কি হবে দুটা সমান হবে 1 আর 2 পুরা পাও 1 আর 2 পুরা পাও এক নম্বর রাইট সাইড 180 ডিগ্রি আছে গতিকে লেফট সাইড থেকে কি হবে एंगल AOD প্লাস एंगल BOD ইকুয়াল টু एंगल COA प्लस एंगल AOD এটা एंगल AOD एंगल AOD कैंसिल যাব থাকিব কি एंगल BOD इक्वल टू एंगल COA एंगल AOD সমান एंगल BOC प्रूफ